Guys, good morning to welcome to my YouTube channel Parikshit Vlogs. আজি আমি যাই আছো নলবাৰীত নিপু আৰু বেতালক লগ কৰিম আজি। তো ভিডিওটো শেষলৈকে চাই থাকিব আৰু বহুত দিন ধৰি ভিডিও অহা নাই। তো আপোনালোকে বেয়া নাপাব। আজি ভিডিও আহিব আৰু কালি এটা দিন। তো ভিডিওটো শেষলৈকে চাই থাকিব আৰু মোৰ লগত আছে এয়া চাওক। চান আছে চান। ইও যাব আৰু এইটো তপন আছে। তো বলক ভিডিওটো চাই থাকিব। তো গাইজ আমি যাই আছোঁ অলপ গেলি আৰু পাম হাজো মাধৱ মন্দিৰ। তো চাওক চাইকেল লৈছোঁ, বিৰাট গৰম লাগছি গাইজ, কি ক'ম আৰু চাই থাকিব। আৰু চাওক সৌটো মাধৱ মন্দিৰৰ পুখুৰী মানে চাওক, এইটো মাধৱ মন্দিৰৰ গেট। আমি যাম চিধাই, চাই থাকিব ভিডিঅ'টো। গাইছ এতিয়া আমি বৰ্তমান পালোঁ আৰিকুছি আৰু কিছু দূৰ যাব লাগিব। বিৰাট ভাগৰ লাগছি কিন্তু গাইছ, একদম চাইকেল লৈ আহিছোঁ। তো আমি যাই আছোঁ, চাওক আৰু কিছু ৰাস্তা এইগিলা। গাইছ আমি আৰিকুছি তেল ধৰক পাৰে হ'লোঁ। এতিয়া আমি আৰু আগবাঢ়ি আছোঁ, কিছু এটা দূৰ পালোঁ আমি আহি। কিছু সময় পিছত আমি যাই পেলাই উপস্থিত হ'ম গন্তব্যস্থলী, চাই থাকিব খালি। আৰু গাইছ শুৱালকুছিৰ পৰা আহিছোঁ, তো অলপমান আমাৰ লগত সহযোগ কৰিব আৰু কি ক'ম আপোনালোকক। জানেই ইউটিউবৰ মানে ভিডিঅ' দিলে কিমান কষ্ট হয়, অলপ কষ্টটো মানে বুজিব আৰু ইয়াক চাই যাওক। আমি আগতে ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইছ আমি কলিতাকুছি পাৰ হৈ আহিলোঁ আৰু নলবাৰীত গেলি 22 কিলোমিটাৰ আছে। চাইকেল মাৰি আছোঁ, ক'ব নোৱাৰছোঁ কি হয়, যাই আছোঁ, চাই থাকিব। মই বৰ্তমান আছোঁ চৰাবৰীত, নলবাৰীত। অলপমান গেলি পাম আৰু নলবাৰী। এয়া মোৰ লগত আছে চান আৰু তপন আছে। তো ভিডিঅ'টো চাই থাকিব। এইটো চক মোৰ পিছফালে আছে চৰাবৰী মা কালী মন্দিৰ, জানে আপোনালোকে। তো ইয়াত অলপ ৰখি দিছোঁ আমি আৰু চাওক এইটো মন্দিৰ। ইয়াৰ এটা জিৰণি ঘৰ আছে, ইয়াত অলপমান ৰখি দিছোঁ আৰু জেকেটটো গুচাব লাগছে যা, জেকেটটো গেছে জেকেট ধৰ অকণমান ধুত থাকিলে বোলে গালি কে দে হয়। তো গাইছ এইখনে সেইখন দলং চৰাবৰীৰ, চাওক আৰু বেছি নাই, অলপমান আছে আৰু গাইছ আমি ইয়াত এখন বজাৰ পালোঁ। ইয়াত চাওক বজাৰ বহিছে, চাওক মানুহ চাওক, পাৰে মানুহ নধৰা আহিছে কিন্তু গাইছ চাওক, বাপৰে বাপ। গাইছ আৰু নলবাৰী 15 কিলোমিটাৰ আছে। আহক ভিডিঅ'টো মানে চাই থাকক। এয়া চাওক আমি কিছু দূৰ আহি পালোঁ চাইকেল লৈ, অলপ ভাগৰ লাগিছে। একো নাই, আপোনালোকক এটা আমি কি আৰু ভাল ভিডিঅ' এটা দিম। আহক ভিডিঅ'টো চাই থাকক আগলৈ।
কালী মন্দিৰ। এইটো চাওক, চাব পাৰে কি মন্দিৰ নামটো নাজানো। তো ইয়াত অলপমান ৰখি দিছোঁ, চাওক তপন আছে, এয়া চান আছে, ইয়াত অলপ ৰখি দিছোঁ ভিডিঅ'টো পূৰা চাই থাকিব স্কিপ নকৰাকৈ। আৰু চাওক খেতি সেইফালে যাই আছোঁ, অলপ মন্দিৰটোৰ আগফালে দেখাই দিছোঁ। চাওক এইখন চাওক, নামঘৰটোৰ বিষয়ে চব লেখা আছে। নামঘৰটোৰ বিষয়ে চব লেখা আছে। তো ফাইনেলি আমি পাই গ'লোঁ নলবাৰী মেইন টাউন। চাওক এয়া মেইন টাউন। বহুত ভাগৰ লাগিছে কিন্তু গাইছ। আমি এতিয়া কমাৰকুছি যাম, মেইন টাউন। নলবাৰীৰ চক চাওক, যাই আছোঁ। আমি নলবাৰী কলেজ পালোঁ। এই চাই থাকক আমাৰ লগত। কিছু এটা দূৰ আহিলোঁ চাইকেল লৈ। এই চাই থাকক, ৰ'দত বহুত কষ্ট হৈছে। সহযোগ কৰি থাকিব আমাৰ লগত অলপ। তো গাইছ আমি এইটো মন্দিৰ পালোঁ আৰু অলপমান যাম। আজি আৰু কি হয় গম নাপাওঁ গাইছ, মুঠৰ ওপৰত যাই আছোঁ। আৰু এইটো চাওক মন্দিৰ, আৰু ইফালে ৰাইট চাইড যাব লাগিব। চাওক ৰাইট চাইড, বলক। খালি বৰিং পাই থৈ নাযাব, স্কিপ নকৰাকৈ চাই থাকক। পাহাৰৰ তলে চাওক, তলে যাই পেলাই হ'লেও ওলাম আজি গাইছ, আইছোঁ যিহেতু। আৰু বহু দূৰ আহি আমি পাই গ'লোঁ নলবাৰী বালিলেচা মন্দিৰ, কালী মন্দিৰ এইটো। আৰু কমচে কম আমি যাব লাগিব 10 কিলোমিটাৰমান যাব লাগিব। এইবাৰ আমি ৰাইট চাইড যাম, আমি কমাৰকুছিকলৈ যাব লাগিলে। গাইছ আমি আহি আৰু এখন দলং পালোঁ। এয়া চাওক পানী শুকাই গৈছে একেবাৰে, নদীত পানী নায়ে। আপোনালোকে সহযোগ কৰি থাকিব মোৰ লগত, ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকিব। বিৰাট ভাগৰ লাগিছে। গাইছ আমি পালোঁ আৰু অলপমান আছে, কমচে কম 5 মিনিট 10 মিনিটমান পিছত আমি লগে পাম। আৰু চাওক পালোঁ লগ পালোঁ দাদাক। ভাল লাগিল লগ পাই, মানে লগ পালা যি ভাল লাগিল। মানে আমি নিপুমে এই মাত্ৰ যাবাই খুজিছিলোঁ বোলে, তো না চাইকেল মাৰি আছে, তাৰ পৰা কষ্ট কৰি লগ পাই বহুত ভাল লাগিল। তো কি নাম চেনেলৰ? পৰীক্ষিত ব্লগ। পৰীক্ষিত ব্লগ। আপোনালোকে চাব, আমাক যে মৰম কৰিছে আকৌ চাব। তো আমাৰ এইফালে আছে নিপু আছে এইফালে। মই কি ক'ম, আমাৰ ভিডিঅ' এটা আপলোড দিছোঁ ওলাই গৈছে, MBI MBI পুলিচ। তো সেইটো এডিট কৰি আছিলোঁ। বাকী
তোমাৰ শুৱালকুছি পাইছ চাইকেল লৈছ বেলেগ জুচ ঠাণ্ডাত অলপ পাৰিম আমি নোৱাৰিম কিন্তু একদিন ময়ো ভাবছো ৰ'বা যাম বুলি আহিলে আমাক ক'ব আৰু আমি তাত লগ কৰিম একদম বঢ়িয়া বঢ়িয়া সকলো যাব কথা আছে এইবাৰ গেলি নিশ্চিত কণ্টেক্ট কৰিম যাম বঢ়িয়াকৈ কথা পাতি আমি এতিয়া বৰমা যাই আছো নিপুদা আৰু বেতাল দাক লগ কৰিলো আৰু ফাইনেলি এটা সপোন পূৰণ হ'ল গাইজ আমি আজি ফাইনেলি নলবাৰীত গেলি চাইকেল লৈ আহিছিলোঁ সপোন পূৰণ কৰিছোঁ এতিয়া বৰ্তমান যাই আছোঁ আমি বৰমা কালি আৰু ভিডিঅ' আহিব আপোনালোকে চাব আজিৰ ভিডিঅ'টোত অলপমান মৰম দিব আৰু লাইক শ্বেয়াৰ চব ছাবস্ক্ৰাইব কৰি দিব তো আৰু কালিৰ ভিডিঅ'টো